হেল্ল' বন্ধুসকল, মই লোহিত। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লোহিত কেজি লোহিত। এয়া আহি আছে আমাৰ ৰাস চাবলৈ চুনুদা, তাৰপৰা লগতে ঠেঙালদা, তাৰপিছত আৰু তৰুণ, এইজন তৰুণ। আৰু ৰাসতলি আমি পাই গ'লোহি। বাকী ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ। ব'লক আমি আজি ৰাস এতিয়া প্ৰথম আপোনালোকক মেলাকে দেখুৱাই লৈছোঁ। দেখিছে নহয়? কিমান ডাঙৰকে পাতিছে দেখিছে ৰাস, কিমান ডাঙৰকে পাতি আছে ৰাস। এয়া চাবলৈ অহা মানুহ দৰ্শক দেখিছে, লগতে আমিও চাওঁ। এইবিলাক দেখিছে মণিহাৰীৰ দোকান, আৰু এইডোখৰত হৈছে দেৱী ৰাখিছে। এয়া ৰাসৰ দেৱী। কিমান ধুনীয়াকৈ সজাইছে চাই লওক। এইবিলাক দেখিছে দেৱী, চব দেৱী সজাই থৈছে দেখিছে। কৃষ্ণ, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ, গোপী লীলা, ৰাসলীলা, গোপী লীলা। আপোনালোকক যিমান পাৰিলোঁ দেখুৱালোঁ, আৰু দেখুৱাবলৈ নাই, কাৰণ আজি ৰাস শেষ হৈ পিনে ফাংচনহে আছিলে। আৰু ফাংচনৰ ভিডিঅ' আমিয়ে বুজি নাপাইছোঁ, মানে ফাংচন বুলিবলৈ একো নাই। বড়ো ছিংগাৰ আহিছিলে, ছিংগাৰবিলাকে গান গাইছিলে, আৰু গানটো একো বুজিয়ে নাপাওঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ঘণ্টি দবাই দিব।